এছাম আমাৰ বুদ্ধিজীৱী আছে যিসকলৰ বিৰুদ্ধে আমি আন্দোলন কৰিছিলো তেওঁলোকক নতুন অসমীয়া সজোৱাৰ কোনো জাতিক নতুন ব্যক্তিৰ প্ৰয়োজন নাথাকে কোনো জাতিক নতুন অসমীয়াৰ প্ৰয়োজন নাথাকে অসমীয়াৰ পৰিচয় হ'ল অসমীয়া নতুন আৰু পুৰণি নহয় কোনো ব্যক্তিয়ে বাংলাদেশৰ পৰা আহি অসমত জিন যোৱাৰ প্ৰচেষ্টা অসম্ভৱ জিন যাব নোৱাৰে তেওঁলোক অতিথি আৰু অতিথিক যেতিয়া স্থায়ী কৰাৰ বাবে ন অসমীয়া আদি বিভূষণ আহে তেতিয়াই জাতিটোৰ পতন আৰম্ভ হয় দুৰ্বলতাৰ পৰিচয় মানুহে বুজি পায় মই সেইবাবে বুদ্ধিজীৱীসকলকো আহ্বান কৰিম নতুন অসমীয়াৰ চিন্তা আপোনালোকে বাদ দিয়ক অসমীয়াৰ চিন্তা আৰম্ভ কৰক আৰু এটা জাগ্ৰত আৰু শৌৰ্য বীৰ্যৰে সাহসী জাতিয়ে নতুন আৰু পুৰণি সকলোৰে দায়িত্ব ল'ব পাৰি কিন্তু আমাক যদি দুৰ্বল কৰি জিন যোৱাৰ বাবে শিকাব খোজে কোনো জিন যাব নোৱাৰে সেইবাবে মই এই জিন যোৱাৰ প্ৰক্ৰিয়াৰ মই বিৰোধী মই বিশ্বাস কৰোঁ প্ৰতিগৰাকী যিসকলৰ সাংস্কৃতিক ভাৰতৰ লগত পৰিচয় নাছিল যিসকলৰ সাংস্কৃতিক ভাৰতবৰ্ষৰ লগত পৰিচয় নাছিল তেওঁলোক অসমীয়া অসমত আহিছে ৭১-৫১ মই নাজানো খালি মই এটাই কথা বুজি পাওঁ যে আমাৰ খিলঞ্জীয়া জাতিটোৰ অস্তিত্ব বিনষ্ট কৰি কোনো মানুহে অসমত শান্তিত থাকিব নোৱাৰে আৰু সেই ব্যৱস্থাৰে সেই কথা চিন্তা কৰি আমি এক শক্তিশালী প্ৰতিৰোধৰ সামাজিক আন্দোলন নিৰ্মাণ কৰিব লাগিব পুনৰ এবাৰ শহীদ দিৱসৰ এই পবিত্ৰ দিনত এটা সাহসী শৌৰ্য বীৰ্যৰে পৰিপূৰ্ণ অসমীয়া জাতি নিৰ্মাণৰ বাবে কাম কৰাৰ আমি সকলোৱে প্ৰতিশ্ৰুতিবদ্ধ হ'ম তাকে আশা কৰি মই মোৰ বক্তব্য সামৰণি কৰিছো শহীদ প্ৰণাম তোমাক